বেক টু মাই ইউটিউব চেনেল। চ' ফ্ৰেণ্ডছ এতিয়া আমি আহিছোঁ দাদাৰ ইয়াৰ লগত। এতিয়া আমি যাম আছোঁ চাই থাকক কি হয় আপোনালোক দেখাই আছোঁ। Hi guys, তো আমি গৈ আছোঁ আজি হাজোলে কাৰণ আমাৰ ডাঙৰ দাদাৰ বিয়া আছে সেইটো কাৰণে আৰু এয়া মোৰ লগত হৈছে ৰিয়া আমাৰ সৰু ভণ্টি।
চব হৈ গ'ল এতিয়া আমি যাবলৈ ওলাইছোঁ যাওঁ আৰু ৰিয়া হাই তো ৰিচিপশ্যনৰ ভিডিঅ' আপোনালোকক দেখাম কি হয় তেতিয়ালৈকে চাই থাকক সি